এই শালা পকেটে তো 1 টাকাও নাই, দোকানের ভিতর যাবা ওইটা কেন জাঙাই। মিঠে কয় কতে থয় বরকাণ্ড হইছি এটা 7 মাইল দূৰৰ পৰা কিহৰ হেমলে হেমলে হাৱাই অস্ত্ৰতাহে কবা নৰা। ভাই বৰ কথা আছি তই গম পা না নাপা ভাই বৰ ডাঙৰ কথা এটা আছি হাও কি কহে কোনি মল্লাক ভালে হ'ব দে, বহুত দিন কাৰো ভোজ খোৱা নাই, বহুত দিনৰ মূৰত এখন খাবা পাম। খাবা নাপা ভিক্ষাৰী যাত্ৰা খালি খাং খাং কৰি থাকা তে কি হৈছে ভালকে নকাই সিয়া। কালু যে কালি ৰাস্তাত পোষ্ট গেটাত কিবা লিখি আছিলে লেখছিল দে কিবা মই দেখছিলো। ভাই তাতে লেখছিল কালি কংগ্ৰেছ জিন্দাবাদ, কিন্তু কথাটো বিষম হৈ গেল নহয়। হাও তাতে আৰু কি বিষম হল আজি পুৱাই ছাগাল দিবা যাতে মই ভাল কাণ্ডই দেখলো। কি কাণ্ড দেখলি তই? পোষ্ট গেটাত কোনোবাই গোবৰ লেপি থৈ দিছি যা। ভাল কাণ্ডই কৰছি দে। ভাল কাণ্ড কৰছি, পেটু এতিয়া পইচা নাতে আহিছি আমাৰ কালুক। পেটক মই লাগাল পালি লাগতাম। সেইটো কালু হৈছি যা কান্দি কান্দি। বালৰ বন্ধ কৰে তোৰ এগলাখান কান্দান। নাকান্দি কি কৰবি ভাই, 500 টাকা দেং বুলি কৈছিল পেটই। কোন পেটয়ে? পেটৰ বাইপাকে আহি দে পইচা দি যাব লাগব। পইচা নেদব, তাৰ চৰ্দি গোটে বাহিৰ কৰি দিম গম পাব। সঁচাই আনি দিবি না ভাই? ৰ পেটক আহিবা দি বাগত দেখি তাক দি আছো শিক্ষা। তুই আইছি পেটু আইছি শালা এটা এটাকে গোবৰ মুখত থপা দিম গম পাব। নাচাই গিয়া তাক কি বকি বকি আহি আছে আকলা আকলি। কি চলি কি কৰি আছা তুই? আমি কি কৰো সেইটো উঠবা নালাগে, তই কালুক পইচা দিয়া কেতে। কিহৰ পইচা লাগে হা? মই তাতে পইচা মাখা খৰচ কৰি সেই মাখা লেখলো, এতিয়া তাতে কোনোবাই ৰাতি গোবৰ লেপি থৈ গেছি, এতিয়া মই কিহৰ পইচা দিবা লাগে তোক? পেটু ভালক ভালে কৈছি, কিন্তু তই আমাক পইচা দি তোৰ এগলা ভাগৱত গীতা শুনবা আনাই আমি একে। ভাইয়াত ই পইচা নেদে। ৰহাই মনে মনে থাক তই। পেটু খুৰা ভালকে কৈছো দে তোমাক, কিন্তু তুমি যদি পইচা নেদে তোমাৰ যিহেৰে উঠালো আহিম গম পাবা। হা কি কলি তই? মোৰ আপি গুঠে আনবি? পইচা দিবি না মাৰি খাবি। ই এনেকে নামনে, ইয়াক বহুত দুটামান। ৰহাই কি কৰা হাই তো নাই? ভাইয়াতে মাৰি খালি আৰু মোক পইচা নেদব, মোৰ পইচা মাৰা যাব। লং পেণ্ট চাৰ্ট লং কোট চেলো একযোৰা, ইয়াত ধৰি নললো মই ল'বা মাৰ পেটুক। নমস্কাৰ বন্ধুসকল, আমাৰ খবৰ ভালে, আপোনালোকৰ নিশ্চয় ভালে হ'ব। একচুৱেলি আজি পিছত এইকাৰণে দিয়া হ'ল, কাৰণ আজিৰ যিটো এই ভিডিঅ'টো আছে এইটো একচুৱেলি অলপ পলিটিক্সৰ লগত জড়িত। চ' মই ক'ব বিচাৰিছোঁ যে এইটো কোনো মানে পলিটিক্স কৰা বা কাৰো ব্যক্তিগত জীৱনত আঘাত কৰাৰ বাবে নহয়। এইটো একদম মানে আপোনালোকৰ মনোৰঞ্জনৰ বাবে ভিডিঅ'টো বনোৱা হৈছে। চ' যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰি দিব, নিজৰ বুলি নে কি কয়। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব। আউদকতে আজি বাই বাই।